অৰ্চিতা পত্নীৰ অসমীয়া ৰোমান্টিক কাহিনী। বিয়াৰ পিছত যেতিয়া মই ফুলশয্যা ঘৰত প্ৰৱেশ কৰিলোঁ, তেতিয়া মোৰ পত্নীৰ মুখৰ পৰা শুনিব পালোঁ তাই ধৰ্ষিত। কথাটো শুনি যিকোনো ল'ৰাই কিছুমান সময়ৰ বাবে পৃথিৱীখন লুটি খাই যাব, কিন্তু মই অকণো বিচলিত নকৰোঁ। সাধাৰণতে ফুলশয্যা ৰাতি সকলোৱে ইহঁতৰ ভৱিষ্যত জীৱনৰ কথা পাতে, কিন্তু মোৰ পত্নীয়ে তাইক ধৰ্ষণ হোৱাৰ কথা পাতিছে। মই ইচ্ছা কৰিলে তাইক তেতিয়াই পিতৃগৃহলৈ ঘূৰাই পঠিয়াব পাৰিলোঁ হয়, কিন্তু সেইটো নকৰিলোঁ, কাৰণ তেনে কৰিলে ছোৱালীজনীয়ে সকলো পুৰুষ জাতিকে জন্তু বুলি ভাবিলে হয়। মই তেতিয়াহে বিচলিত হ'লোঁ, যেতিয়া জানিব পাৰিলোঁ এটা মানুহৰূপী জন্তু কেৱল মাত্ৰ তাৰ পুৰুষত্বৰ চাহিদা পূৰণৰ বাবেহে এজনী ছোৱালী সতীত্ব হৰণ কৰিছে। মই সেই ৰাতি ভাবি লৈছিলোঁ, মোৰ বাবে যদি এটা মানুহে তাৰ শেষ হৈ যোৱা জীৱনটো নতুনকৈ সজাব পাৰে, তেনেহ'লে দুখ কি? সেয়ে সকলো হাঁহি মুখে বৰণ কৰি ল'লোঁ। বিয়াৰ এসপ্তাহমান পিছত তাই বমি ভাৱ, মূৰৰ বিষ, এইবোৰ যেতিয়া আৰম্ভ হ'ল, তেতিয়াই তাই খুব ভয় খাইছিল। আৰু কোনোৱে কিবা বুজি পোৱা আগতে মোৰ লাজ মনৰ কথা চিন্তা নকৰি এইটো প্ৰচাৰ কৰি দিলোঁ যে মই বিয়াৰ আগৰে পৰাই তাইৰ সৈতে শাৰীৰিকভাৱে সম্পৰ্ক আছিল। ইয়াৰ বাবে মই পৰিয়ালৰ পৰা বাহিৰ হ'ব লগা হৈছিল, কিন্তু তাইক ত্যাগ কৰিব নোৱাৰিলোঁ। প্ৰতি ৰাতিয়ে তাই খুব কান্দি থাকে যে মই যদি কোনো এদিন তাইৰ কাষত নাথাকোঁ, তেতিয়া তাইৰ কি হ'ব? তেতিয়া মই তাইৰ চকুৰ পানী মচি দি বুকুত সাৱটি কৈছিলোঁ, মই আছোঁতো পাগলী, আৰু সকলো সময়ত একেভাৱেই তোমাৰ কাষত থাকিম। তেতিয়া তাই অকণ সাহস পাইছিল। এদিন তাই মোক কৈছিল যে তাই মোক ঠগোৱাৰ পিছতো মই কিয় তাইৰ লগত বন্ধুৰ দৰে আচৰণ কৰোঁ। উত্তৰত মই কৈছিলোঁ, তাই কাৰোবাক বিশ্বাস কৰাত ঠগাইছিল, সেইটো আছিল তাইৰ নিয়তি, আৰু মই সেই নিয়তিক মচি দিব বিচাৰিছোঁ। তাই সন্তানটো নষ্ট কৰিব বিচাৰিছিল, কিন্তু মই মানা কৰোঁ, কাৰণ সকলোখিনি মই মানি লৈছোঁ, ঘৰৰ পৰা বাহিৰ পৰ্যন্ত হৈছোঁ। তেনেহ'লে এটা নিষ্পাপ শিশুৱে কি দুখ কৰিছিল যে পৃথিৱীৰ আলো দেখাৰ আগতে সি বিদায় ল'ব লাগিব? সেয়েহে আৰু বাস্তৱটো নষ্ট কৰিব নিদিলোঁ। বিয়া 7 মাহ পিছত তাইৰ প্ৰসৱ বেদনা উঠে। তাইও মই দুয়ো জানিছিলোঁ যে সেই বাচ্চাটো মোৰ নহয়। তথাপিও মই সেই সময়ত দূৰলৈ আঁতৰি যোৱা নাই, কাষত থাকিছোঁ। এজনী মাতৃয়ে সেই সময়ত নিজৰ সন্তানক বচোৱাৰ বাবে নিজৰ সৈতে জীৱন মৰণ যুঁজ কৰে, কিন্তু নিয়তিয়ে তাইক পুনৰ ঠগি বাচ্চা জন্ম হ'ল। ঠিকেই, কিন্তু এটা মৃত সন্তান জন্ম হোৱা কি যে বেদনা, সেইটো কেৱল এগৰাকী মাতৃয়ে জানে। ইয়াৰ পিছতে চাওঁতে 5 বছৰে পাৰ হৈ আজিলৈকে তাই মাতৃৰ গৌৰৱ অৰ্জন কৰিব নোৱাৰিলে। সেই দিনাখনে তাই মাতৃ হোৱাত হেৰুৱাইছে। তাই মোৰ জীৱনত ঠাই দিয়াৰ পিছৰে পৰা বহু বিপদত মুখোমুখি হৈছে, বহু বাধা আহিছে, বহু কিছু ত্যাগ কৰিছোঁ, কিন্তু তাইক ত্যাগ কৰা নাই। তাই জীয়াই থকা মূল ঘাটিটোৱে যিহেতু মই। গোটেই দিন ৰাতি যেতিয়া কাম কৰি মৃতপ্ৰায় শৰীৰ লৈ ঘৰলৈ উভতো, তেতিয়া তাইৰ মুখৰ অকণ হাঁহিয়ে মোক কেৱল শান্তিয়ে নিদিয়ে, মই যেন পুনৰ প্ৰাণ উভতাই পাওঁ।
প্ৰতিপল সময়ত তাই এটা কষ্টৰ ভিতৰত জীয়াই থাকে। ৰাতি মোৰ বুকুখনত মাথা গুজি কান্দে। কান্দি কান্দি যেতিয়া মোৰ গেঞ্জি ভিজাই দিয়ে, তেতিয়া মই তাইক সাহস দিওঁ, নতুন এটা স্বপ্ন দেখুৱাওঁ। হাজাৰ বেদনা বুকুত চপাই লৈ তাইক অলপ হাঁহি আনন্দত ৰখাটোৱে মোৰ দৈনন্দিন কাম। এইদৰে তাইক ভালে ৰখাটো এতিয়া ৰুটিন হৈ পৰিছে। ইয়াৰ মাজতে ছোৱালীজনী ছুইচাইড কৰিবও গৈছিল, কিন্তু নোৱাৰিলে। মই তাইক কোনোদিনে স্ত্ৰী বুলি ভবা নাই। নিজৰ পৃথিৱী বুলি সকলো সময়ত হৃদয়ত ৰাখিছোঁ। তাইৰ সকলো আবদাৰ পূৰণ কৰিছোঁ। মই তাইৰ সকলো ভুলবোৰ শুধৰাই দি তাইক নতুন জীৱন দান কৰিছোঁ। যি সৃষ্টিকৰ্তাক সাক্ষী ৰাখি বিয়া কৰাৰ সময়ত যি প্ৰতিজ্ঞা কৰিছিলোঁ যে মৃত্যুৰ আগ পৰ্যন্ত মই তাইৰ সৈতে থাকিম, তাইৰ কোনো ক্ষতি হ'বলৈ নিদিওঁ, আৰু মই মোৰ প্ৰতিজ্ঞা অটলভাৱে ৰাখি চলিছোঁ। মই পিতৃ হ'ব পৰা নাই ঠিকেই, কিন্তু তাইৰ বাবে এজন শ্ৰেষ্ঠ স্বামী হ'ব পাৰিছোঁ।